আজি আকৌ এটা ব্লগ ভিডিঅ' লৈ আহিলোঁ। হেল্ল' এভৰিৱান, নমস্কাৰ। মই কবিতা বড়ো। আশা কৰোঁ সকলোৱে ভালে আছা, ময়ো ভালে আছোঁ। আজি আকৌ এটা ব্লগ ভিডিঅ' লৈ আহিলোঁ। আমাৰ গাঁৱত যিহেতু আজি বিয়া আছে, সেয়েহে বৰষুণো দিছে। আমি ওলাই লৈ গৈ আছোঁ। এয়া চাওঁ সকলোৱে মিলি গাঁৱৰ আৰু আমাৰ গাঁৱতো যিহেতু দৌৰ ভিতৰ হয়, সেয়েহে টমটম গাড়ীও নাই পোৱা। আমি খোজকাঢ়ি যাই আছোঁ আৰু ইফালে মই ভিডিঅ' বনাই যাই আছোঁ আৰু আমাৰ গাঁৱৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। আৰু ইফালে চাওকচোন, ইফালে তামোল বাগান, কলগছ, সেয়েহে অকণমান দেখুৱালোঁ। বহুত ধুনীয়া হৈ উঠিছে তামোলখিনি আৰু ইফালে কল চৰা চোৱাচোন, ইমান ধুনীয়াকৈ লাগি আছে। আৰু ইফালে এটা বস্তু দেখুৱাম দেই, সকলোৱে চাই থাকিব। আৰু এইফালে পুখুৰী এটা আছে, পুখুৰীৰ ইফালে ডাঙৰ পাকৰি গছ এডাল আছে ন। ইয়াতে কি বস্তু আছে চাওকচোন, এইটো কি ৰখি আছে গছৰ ওপৰত উঠি মাছ ৰখি আছে ইমান ধুনীয়াকৈ, এয়া দেখিছানে? আৰু পুখুৰীটো যিহেতু তলত পানী বেছি নাই, সেইকাৰণে মাছ ৰখি আছে। সেয়েহে আমি মানে যাই আছোঁ, গৈয়ে নাই পোৱা, বহুত দূৰ হয়। এয়া ভিডিঅ'টোত চাই থাকিলে হ'ল। গাঁৱৰ পৰিৱেশ অকণমান ভাল, যিমানখিনি পাৰোঁ সিমানখিনি দেখুৱাইছোঁ আৰু দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, আমি বিয়াৰ ঘৰ পালোহি। এয়া বিয়াৰ পৰিৱেশটো দেখুৱাম অকণমান। আৰু ভিডিঅ' বনাবলৈ লাজ লাগে বিয়া ঘৰত, সেয়েহে তথাপিও অকণমান বনাইছোঁ দেই। সকলোৱে চাবা আৰু ভাল পাবা ভিডিঅ'টো চাই। এয়া চাওক, আমি বিয়াৰ ঘৰত সোমালোহি। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব, তাতেও ভিডিঅ'বোৰ চাব। এয়া চাওক, আৰু কুইনাটো অকণমান ইফালে মানুহ, আমি যিহেতু বিয়াৰ ঘৰ আহিছোঁ ন, সেয়েহে বহুত মানুহ ভিৰ। এয়া বহি আছোঁ আমি সকলোৱে, আৰু যিহেতু গান বাজি আছে সেয়েহে মই মিউট কৰি দিছোঁ। এয়া ভিডিঅ'টো চাই থাকিলে হ'ল সকলোৱে, আমাৰ যিহেতু গাঁৱৰ বিয়া। ভাত খোৱা ভিডিঅ'খিনি নকৰিলোঁ, সেয়েহে ভাত খাই আকৌ ভিডিঅ' বনালোঁ। এয়া আমি তামোল খাম, আৰু এয়া চাওক দৰা কইনা, আৰু তামোল খোৱা হৈ গ'ল আমাৰ যিহেতু। আৰু ঘৰত অহা টাইমত এয়া চাওকচোন, ৰাস্তাত ইমান ধুনীয়াকৈ ডান্স কৰি আছে ন। এইজন আমাৰ খুৰা হয় দেই, খুৰাই নাচি আছে গান শুনি। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ বাই বাই, নেক্সট ভিডিঅ' লগ পাইছোঁ। থেংক ইউ ফৰ ৱাচিং, হেভ এ গুড ডে, বাই বাই।